নমস্কাৰ মই মাহিত ভাই আপোনালোকে সকলোকে 26 জানুৱাৰী গণতন্ত্ৰ দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আজি সৰস্বতী পূজাত ক'ত ক'ত যাম ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। তো এতিয়া আমি টেম্পু ষ্টেণ্ড আহি পাইছোঁ, এতিয়া আমি যাম। আপোনালোকে আমাৰ লগত সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ধন্যবাদ। গাইজ আমাৰ মানে চুতীয়া ফ্ৰেণ্ড কেইটা মানে আহি পাইছে, ইহঁতে কি কৰে চাই কিনে চাব। নামটো কৈ দিয়াচোন। ই আজি সৰস্বতী পূজাত যাই কি চাবা কোৱাচোন? এক নম্বৰ পখিলা চাম। পখিলা চাবা? পখিলা কি বস্তু? পখিলা গলে দেখাব কি বস্তু হয় নেকি? আচ্ছা আচ্ছা, পখিলা যদি কি বস্তু মই নাজানো দেই। পখিলা দেখাই থাকিম, মোৰ লগত যাব, মই দেখাই দিম। আপোনালোকে চাই থাকিব ভিডিঅ'টো, পখিলা আজি দেখাম। এওঁৰ ওচৰত হৈ কি কয়, ঐ তুমি কি চাবা পূজা চাব যায়? পখিলা চাম। পখিলা চাবা নেকি? সকলোৱে আজিকালি পখিলাৰ কথা কৈ আছে, কিয় কিবা হ'ল? ঐ নামটো কৈ দিয়া। নামটো নালাগে নেকি তোমাৰ? নাম নালাগে। গাইজ ইতিমধ্যে আমি গোশালা আহি পাইছোঁ। গোশালাৰ পৰা আমি মানে গৈ আছোঁ, আমি যিখন স্কুলত পঢ়িছিলোঁ সেইখন স্কুলত গৈ আছোঁ। স্কুলৰ নামটো পিছত কৈ দিম বাৰু। স্কুলত গৈ কেনে গাইজ ইহঁতে বোলে খালি পখিলাই চাব বোলে, বাকী বোলে একো নাচায় বোলে। তেতিয়াৰ পৰা কৈ আছে পখিলা মানে কি মানে ধৰিবই পৰা নাই। ইহঁতে বোলে পখিলা চাব বোলে, কি পখিলা চাই নহয় আপোনালোকক দেখাম পখিলা মানে কি। গাইজ ফাইনেলি আহি আমি আমাৰ সেইখন স্কুল যিখন স্কুলত পঢ়িছিলোঁ মানে গোটানগৰ নামবাৰী হাইস্কুলত ইতিমধ্যে আহি পাইছোঁ ফাইনেলি। তো স্কুলৰ ভিতৰত সোমোৱাৰ পিছত কি হয় সকলোখিনি দেখাই থাকিম, ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণকৈ। ফাইনেলি আমাৰ চুতীয়াসকল আহি গৈছে। তাৰমানে এটা সময়ত আমি ক্লাছমেট আছিলোঁ, সেইকেইটা চুতীয়া আহিছে। তো আপোনালোকে কিবা এটা ক, তোৰ নামটো কৈ দি কমচে কম। মুড নাই, তোৰ নাম কোৱা মুড নাই। আমাৰ এটা এজন ব্লগাৰ আছে আমাৰ স্কুলৰ, মানে চকীদাৰ আছিলে আপোনাৰ চেনেলটোৰ নাম কৈ দিব। কিউট ব্লগ। আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, আৰু লগতে মোৰ চেনেলটোৰ নাম মাহিত ভাই। মাহিত ভাই। ঠিক আছে, আপোনালোক সকলোৱে সাবস্ক্ৰাইব কৰি দিব আমাক, আৰু লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব একেলগতে। ঠিক আছে গাইজ, এওঁৰ চেনেলটোৰ নামহে চাব। এওঁ মানে প্ৰমোট কৰাৰ কাৰণে নিজে মানে টি চাৰ্ট বনাই লৈছে। গাইজ চাব। আপুনি মানে কৈ দিয়কচোন আপোনাৰ চেনেলৰ কিমান দিন ধৰি আৰম্ভ কৰিছে, অলপ কৈ দিয়কচোন। মই 6 মাহ হ'ল, মে'ৰ 31 তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়া বৰ্তমান ভালে চলি আছে চেনেলটো, কেমন ব্লগ। আচ্ছা গাইজ চাব পাৰে, ভিতৰত পূজা চলি আছে, পূজা মণ্ডপৰ ভিতৰত মই নাযাওঁ। গাইজ চাব পাৰে। বোলে ভাবিছিলোঁ পখিলা চাম বুলি, পখিলা মানে কি কৈ দিম বুলি কৈছিলোঁ, পখিলা দেখাই পোৱা নাই এতিয়ালৈকে। গাইজ তাৰমানে ইফালে মানে ভিডিঅ' বনাওঁতে লাজ লাগে, মানুহ বেছি আছে। তো ইফালে মানে এটা জেগাত আহিছোঁ, এইখিনিত মানে মানুহ চানুহ কম আছে, চাউণ্ডো কম, সেইকাৰণে মানে এইখিনিত ভিডিঅ' বনাই আছোঁ। ইমান টাইম মোক ভিডিঅ' জোতা ৰাখিব দিছিল মোক, মানে জোতা ৰাখিব দি অঞ্জলি ল'ব গৈছিলে এইজন। সেইকাৰণে ইয়াৰ জোতাৰ ডিউটি মাৰিলোঁ মই। ভাল লাগিলে মোক অনলাইন প্ৰপ'জ কৰিব পাৰা। যিকোনো ছোৱালীক প্ৰপ'জ মাৰিব পাৰিব। ই মানে এজনী ছোৱালীক মানে ভাল পাইছিল, এতিয়ালৈ ক'ব পৰা নাই। সেইজনী ছোৱালী মানে মই নাম নকওঁ, নাম ক'লে বেয়া কথা হৈ যাব। তো সেইজনী ছোৱালী মানে কিন্তু কোনো ছোৱালীয়ে মোক ভাল লাগিলে মোক মেছেজ কৰিব পাৰা। কিন্তু মই নম্বৰ নিদিওঁ, ইনষ্টাগ্ৰাম হেণ্ডেলটো দি দিম, হৈ যাব। গাইজ আধা ঘণ্টা হৈ গ'ল, 15 টাকাৰ চানা কিনিম, এতিয়ালৈকে দিয়াই নাই। तो हमारा नंबर कब लगेगा? कल होगा क्या? आज ही हो जाएगा, आज हो जाएगा ना? थोड़ा जल्दी कीजिए। গাইজ চাব পাৰে, এইফালে ধুনীয়া ছোৱালীবিলাকে খিচাৰি খাব গৈছে, আমিও গৈছোঁ ইতিমধ্যে। তো নিজৰ স্কুল বুলি কথা, আৰু খিচাৰি খাবই লাগিব নিশ্চয়। ধুনীয়া ছোৱালী আছে এইফালে, লাজ লাগিছে, মেমহঁতে চাই আছে মই ভিডিঅ' কৰি আছোঁ। তো খাই থাকিম আৰু সেইটো দেখাব নোৱাৰিলোঁ। এইফালে আমাৰ কয়লা পইচা আছে। গাইজ ফাইনেল খিচাৰি খাই ইফালে আৰু পূজা মণ্ডপত অলপ বহিলোঁ, অলপ জিৰাই লওঁ। জিৰোৱাৰ পিছত আৰু যাম, আৰু ঘৰত যামগৈ। ইফালে ধুনীয়া পখিলা, মই কৈছিলোঁ যে পখিলা মানে কি, পিছত কম বুলি কৈছিলোঁ। পখিলা মানে ধুনীয়া ছোৱালী। তো এইবিলাক চাই থাকিব। সাবস্ক্ৰাইব কৰি দিব। নামটো কচোন তোৰ? মোৰ নাম বিকাশ কলিতা। বিকাশ কলিতা, একে স্কুলৰে। আমাক পঢ়িছিলোঁ একেলগে না? হয়। মনত পৰে। গাইজ খোৱা লোৱা কৰিলে এতিয়া গুচি যামেই। ইফালে আমাৰ বাবুল দাই ব্লগ বনাই আছে। কিমানখিনি বনালে ব্লগ? মোটামুটি কাম হ'ল না? কাম হৈছে ন মোটামুটি। স্কুলৰ গেটখন এয়া ধুনীয়া একদম। জানো কোনে দিছিল? শ্ৰী মানেশ ৰাজবংশীয়ে দিছিল নেকি? আচ্ছা
গেটখন ধুনীয়া আগফালে দেখাই দিওঁ না গেটখন দেখাই দিওঁ আমাৰ স্কুল আৰু যিহেতু পঢ়িছিলোঁ এটা সময়ত স্কুলত মৰমৰ স্কুল আপোন স্কুল বাউলডালত ধেমালি চেমালি কৰিছিলোঁ সেইবিলাক আৰু পাহৰি যাব পৰা নাই নেকি সেইবিলাক দিন হা এতিয়া বাঢ়িব পৰা নাই নাই আৰু আমাৰ গাইজ এতিয়া আমি গুচি যাম ফাইনেলি ফূৰ্তি চূৰ্তি কৰিলোঁ আনন্দ কৰিলোঁ এজন মোৰ লগত আছে আৰু বাকী গোটেইকেইটা গুচি গ'ল মজা লাগিল আৰু বহুত দিনৰ মূৰত সকলোকে লগ পালোঁ বুলি আৰু